Kukil, hi. Hi. Hello. Hey, birthday boy, hello. Oh, thank you. Hey, Hongosur. Hey, Krishna. Krishna da. আমার দাদাকে দেখাই দিয়ে Oh, dada. Hello. Hongosur. এটা কৃষ্ণ কালে একদম শংখচূড়ৰ মাৰত ৰঙা হৈ যাব Hongosur. Hyderabad de. এটা মুখ ৰিভিল নকয় এতিয়া কাইলৈ ৰিভিল কৰিব মুখ না কি কোৱা তাই ইয়া কাম চাম আমি কৰি আছে বৰ্তমান এটা কি বুলি কয় আমি জানিছ না হা এইটো কি বুলি কয় হেৰি ফ্লাইভাৰ নে কি কৈ আছিল পাহৰি কি বুলি কয় এইটো কাটা কি বুলি কয় এইটো কাটা পাত বুলি কয় ডেকৰেশ্যন ৰূপ আমাৰ এই শংখচূড়কো কিবা এটা সোধা অসুৰক খঙতে আছে অসুৰক সুধিলে আমাৰ বধ কৰ না কৃষ্ণ হ মানে এতিয়া ডেকৰেশ্যনবোৰ কৰি আছে ডেকৰেশ্যন কৰা হোৱাৰ পিছত মানে মিঠু দাই আৰু আমাৰ দাদাই মানে লাষ্ট কৃষ্ণ শংখচূড় যুদ্ধখন আকৌ কৰিব লাষ্টত মানে আৰু যাতে ভাল হওক আকৌবাৰ কৰিব ইয়াত লাষ্ট টাইম মানে ক'ত কেনেকৈ মানে হেৰিটো কৰিব ক'ত ফাইট লাগিব কোনখিনি জেগা ৰ'ব লাগিব সেইখিনি মানে আকৌবাৰ কৰিব চ' এতিয়া কাম বন কৰি আছে এইবোৰ গান চান লগাই কৰি তো থাকক তুমি মোক এনেই অঁ আজি বাৰ্থডে দিব না দিব আজি দিব এয়া কামত ব্যস্ত লাগি আছো না চব আজি বিস্কুট খাম বুলি কৈছে লাল চাহ বেকাৰী বিস্কুট দে কৰা ঠিক আছে The next day. দখলাবন্ধা গোপিনী সমাজৰ ব্যৱস্থাপনাত আয়োজন কৰা ৰাস উৎসৱ ভাগৰ আজি দ্বিতীয় দিন এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ প্ৰথম শোভাযাত্ৰা অনুষ্ঠান এই A few moments later. তো গাইছ এতিয়া মানে পয়সংকলন কৰি আহিলোঁ আহি পেলাই মানে কি হ'ল দাদাহঁত নগ'ল দাদাহঁত মানে আপোনাৰ শংখচূড় ড্ৰেছ কৃষ্ণ ড্ৰেছ সেইবোৰ আনিবলৈ গ'ল চ' এতিয়া আমি প্ৰসংগলৈ গৈ আছোঁ তাই মাতিছে কিবা কাম আছে চ' চাহ তাহো খালোঁ নামঘৰত এতিয়া ধুনীয়াকৈ যাওঁ কি হৈছে ৰাসৰ হেৰিত তো চাই আহোঁগৈ তো চলো A few moments later. এতিয়া শৰাই চৰাই দিয়া আমাৰ কাম শেষ হ'ল এতিয়া বৰ্তমান প্ৰসাদ চকা দিলে তো দাদাই এতিয়া মানে ইয়াৰ স্কিন লগাই আছে এটা চেডত ওলাব যে তো এই স্কিন লগাই আছে মিঠু দাদাই স্কিন লগাই আছে চাউণ্ড চেকিং কৰিছে এফালে আমি এতিয়া মানে স্কিন লগাই আছে তো সোনকালে লগাই কৰি এখন দাদা ৰেষ্ট ল'ব লাগিব চ' ৰেষ্ট লৈ কৰি ৰাতি আমি আপোনালোকক দেখাই আছোঁ শ্বেডো হ'বই দেখিছে এয়া শ্বেডো ওলাইছে তো এয়া শ্বেডো হ'বলৈ সি মানে এটা কাম কৰি আছে এনেকৈ দি পূৰা এনেকৈ যাব চ' এইটো হ'ল শংখচূড়ৰ মানে যোনটো এণ্ট্ৰি মাৰিব ন ইয়াত তাত মানে এইটো তাৰ অস্ত্ৰ শংখচূড়ৰ অস্ত্ৰ এইডাল অস্ত্ৰ পূৰা এনেকৈ ল'ব কি মজা লাগে দেখিবলৈ নহয় চ' আমি এটা কাম এনেকৈ কৰি আছোঁ গজা চজা আনি দিলে দাদাই ত' দাদা কেনেকুৱা সুধিম কেনেকুৱা তাই এক্সাইটেড কেনেকুৱা সি নাচিবলৈ চাই থাকক গাইছ মই আহিছে মেকআপ ৰুমলৈ গাইছ এইটো হ'ল মেকআপ ৰুম মই চকী টকী থৈ দিলোঁহি আকৌ মানে চকীখন থৈ নিদিলে তাত আকৌ মানুহ চানুহ আহি বহি পেলাই ধুনীয়া থৈ দিলোঁহি মেকআপ চেকআপ টেবুল কৰি দি আছে চ' তো লাইট চাই বন্ধ কৰি চ' আমিও যাওঁ তো গাইছ আমি মানে এতিয়া ভোগ চোগ খালোঁ আহি পেলাই চ' ভাগৰ লাগিছে বহুত এয়া মানে দাদাহঁতৰ কাপোৰ সেইটো হ'ল ভালুক এইটো কি বান্দৰ ন সেইটো এয়া কঁকাল চকালি উলিয়াই আছে মানে দেখিছেনে লোৱাৰ পাৰ পেনখপ গৰম উঠে এইটো বান্দৰ
হে গাইছ এতিয়া মই ওলালোঁ পুৱা ৰাসলৈ দাদাও ৰেডি মানে দাদাৰ লাগি থকা যোনবোৰ মানে কাপোৰ মানে হাত বোজা মানে যি লাগে ইকুইপমেণ্টখিনি চব ল'লোঁ তাত মানে মেকআপ আৰ্টিষ্ট আহি গ'ল তো মেকআপ চেকআপ কৰি আছে আমিও ওলালোঁ মা ওলাব এতিয়া তো মানুহজনো আহিছে তাতো দাদা এতিয়া মেকআপৰ কাৰণে সোনকালে যাব লাগিব চ' আমিও ওলালোঁ দাদা এতিয়া আহি আছে তো ব'লকচোন তাত কি হয় চাওঁগৈ ফাইনেলি আমি ওলাই আহিলোঁ কেনেকুৱা ফিলিং জুই লাগি আছে একো নাই হৈ যায় ফাৰ্ষ্ট নাচিবি ভালকৈ নাচিবি আৰু আমি ওলাই গৈ আহিলোঁ এতিয়া চব মেকআপ চেকআপ মানুহ ৰখি আছে মানে কৃষ্ণ কৰিলে নেকি মেকআপ কৃষ্ণ মেকআপ কৰিলে চাগে আমি এখন নামঘৰ সেৱা চেৱা কৰি তো ব'লক A few moments later. ইয়ালৈ অহাকণ দেৰিয়ে হৈ গ'ল কৃষ্ণৰ মেকআপ হৈ গ'ল তো এতিয়া শংকৰচৰ মেকআপ লগে লগে কৰিছে সময়ো গৈ আছে তো সোনকালে কৰি আছে মেকআপ আৰম্ভ কৰিয়ে দিলে বঢ়িয়া ডেছ কৰা এতিয়া পূৰা ৰাজীৱ দায়া চান্দৰা আজি পালেহি পাই গ'লি আহি পেলাই এয়া শংকৰচুৰ ৰেডি বুঢ়া পেলাই আহি লুকি আছে দে এটা দে নহয়
ফাইনেলি আমাৰ ৰাস খতম ইয়াত খতম হ'ল চবেই মানে ইয়াত টেণ্টৰ বস্তুখিনি লৈ গ'ল আমি স্কিনটো জাষ্ট খুলিছোঁ মানে স্কিনটো খুলিলোঁ চব খুলি কালি হৈ গ'ল চব ফাইনেলি ৰাসখন শেষ হৈ গ'ল চ' মানে বহুতখিনি মানে আমি ভিডিঅ' কৰিব পৰা নাছিলোঁ কিয় মানে দাদাৰ লগত লাগি আছিলোঁ চ' তাৰ লগত মানে এই আহিব ন তাক মানে এতিয়া মোৰ মাতটোও বহি গ'ল পূৰা তেতিয়া ভইচটো চাগে ভালকৈ অহা নাই চ' যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰি দিব ভিডিঅ' চাই কেনেকুৱা পালে ত' আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' লগ পাই আছোঁ বাই